হেল্ল' গাইজ, এইডাল দেখিছেনে? এইডাল হ'ল হাড়জোৰা গছ আৰু এইডাল গছৰ বহুত পৰিমাণে আছে যাৰ হাড় ভাঙিছে বা ফ্ৰেকচাৰ হৈছে বা ফাটিছে। এইডাল আপোনালোকে খাব পাৰিব আৰু এই বস্তুটো বৰা বনাইও খাব পাৰে। আৰু এই বস্তুটো খুব পটককৈ হয় আৰু মানে কি মই যে কাটিছোঁ এই গাঁঠিটোৰ পৰা অকণমান ইফালে কাটিব। কাটি লৈ আপুনি গোবৰ মাটি এনেকৈ ল'ব, লৈ বা টাব এটা ল'ব, লৈ পেলাই তেনেকৈ দিব। তেতিয়া আপুনি দেখিব যে বস্তুটো ধুনীয়াকৈ শিপা গজি আহিছে। আৰু এই বস্তুটো ইমানেই পৰিমাণী আৰু আপুনি 5 মিনিটতে গম পাই যাব এইটো বস্তুটো চুগাৰ আৰু হাড় জোৰোৱাৰ কাৰণে বহুত ভাল। আৰু গাখীৰ এচামুচ উলিয়াই ল'ব, এই বস্তুটোৰ পৰা এচামুচ জুচ উলিয়াই ল'ব। উলিয়াই লৈ এগিলাচ গাখীৰ লগত খাব। 5 মিনিটতে আপোনালোকে গম পাই যাব পৰিমাণ কেনেকুৱা। বহুত পৰিমাণী হয় বস্তুটো, হাড় জোৰোৱা বুলি কয় এইবিধ ঔষধক, বন ঔষধ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।